সকলোকে নমস্কাৰ জনাইছোঁ। আগন্তুক আহিবলগীয়া অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে ADRE 2.0, অসম স্বাস্থ্য বিভাগ, অসম পুলিচ, DME তথা DSSৰ বাবে অতি আৱশ্যকীয় টপিক ষ্টেটিক GK তথা অসমৰ বিভিন্ন ধৰণৰ বিভাগসমূহৰ ওপৰত আহিব পৰা সম্ভাৱ্য প্ৰশ্নসমূহ এই ভিডিঅ'কেইটাৰ জৰিয়তে আমি আপোনালোকক আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যেন আৰু বেল আইকনটো দবাই দিব যাতে বিভিন্ন প্ৰয়োজনীয় প্ৰশ্নসমূহ যাতে আপোনালোকে আগলৈ পাই থাকে। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। অপশ্যন বিটো শুদ্ধ হ'ব। ইয়াতে আপোনালোকে ইম্পৰ্টেণ্ট ফেক্টবোৰ চাই ল'ব। 1917 চনত স্থাপন হৈছিল। দ্বিতীয় প্ৰশ্নটো অসম সাহিত্য সভাৰ বৰ্তমান সভাপতি। উত্তৰ সূৰ্য কুমাৰ ভূঞা। 3 নম্বৰ অসমীয়া ভাষাৰ উন্নতি সাধনী সভাৰ প্ৰতিষ্ঠা হৈছিল। 1888 চন। ইয়াৰ ছেক্ৰেটাৰী আছিলে শিৱৰাম বৰদলৈ আৰু পাছলৈ এই সভাখনকে অসম সাহিত্য সভা নামে জনা যায়। অসম এছ'চিয়েশ্যনৰ জন্ম কিমান চনত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1903 চনত। ভাইচ প্ৰেছিডেণ্ট জগন্নাথ বৰুৱা আছিলে ইয়াৰে। অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হয়? বাংলা ভাষা প্ৰচলন হোৱাৰ পাছত পুনৰ অসমীয়া ভাষা প্ৰচলন হয় 1973 চনত। ইয়াতে চাওক 1836 চনত অসমৰ স্কুল কলেজত অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা চলিছিল। আকৌ 1973ত পুনৰ অসমীয়া ভাষা চলে। জোনাকী আলোচনী কোন চনত প্ৰকাশ কৰা হয়? 1879 চনত। 7 নম্বৰ প্ৰশ্নটো অসম বিলাসিনী সংবাদ পত্ৰখন কোন চনত প্ৰকাশ হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1871 চনত। এইখন মাজুলীৰ পৰা প্ৰকাশ হৈছিল আৰু ধৰ্ম প্ৰকাশে প্ৰকাশ কৰিছিল। 1873 চনত কাকতখন বন্ধ হয়। 8 নম্বৰ প্ৰশ্ন ৰাজ্যিক ভাষাৰূপে অসমীয়া কেতিয়াৰ পৰা গৃহীত কৰা হয়? 1961 চনত। অপশ্যন এটো হ'ব শুদ্ধ। কোন চনত ডিব্ৰুগড় মেডিকেল কলেজৰ প্ৰতিষ্ঠা কৰা হয়? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। 1947 চনত। শুদ্ধ উত্তৰ। এই মেডিকেল কলেজখনক প্ৰথমতে হোৱাইটবেৰী মেডিকেল স্কুল নামে জনা যায়। 1900 চনত স্থাপন হৈছিল প্ৰথমতে। 10 নম্বৰ প্ৰশ্নটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপন কোন চনত হৈছিল? শুদ্ধ উত্তৰ হ'ব 1948 চনত। স্বাধীনতাৰ এবছৰ পাছত আৰু বিশ্ববিদ্যালয়খনৰ বৰ্তমান উপাচাৰ্য হৈছে অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কোন চনত হৈছিল? অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1965 চনত। 1947 চনত মেডিকেল কলেজ, 48ত গুৱাহাটী বিশ্ববিদ্যালয়, 65ত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু 1901 চনত কটন কলেজ। 12 নম্বৰ কোন চনত অৰুণোদয় প্ৰকাশ হয় আলোচনীখন? ইয়াৰ উত্তৰটো হ'ব 1946 চনত। প্ৰথম অসমীয়া ভাষাৰ মাহেকীয়া আলোচনীখনৰ নাম ঘৰ জেউতি। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো এটা বহুত প্ৰয়োজনীয় প্ৰশ্ন। গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাব বুলি ৰাখিছোঁ মই। এইখন ভালকৈ পঢ়ি ল'ব। ইয়াতে বহুত ইম্পৰ্টেণ্ট ফেক্ট উল্লেখ কৰা হৈছে, নহ'লে স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব। উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম লিমিটেড। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। 1995 চনত উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম বা নেটফি নামৰ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছিল। প্ৰধান কাৰ্যালয় গুৱাহাটীত অৱস্থিত। অসমৰ বিভিন্ন পৰীক্ষাত আহি থকা প্ৰশ্নসমূহ এনালাইচিছ কৰি আপোনালোকক প্ৰশ্নসমূহ দিবলৈ চেষ্টা কৰিছোঁ, যিবোৰ নেকি পৰীক্ষাত অহা সম্ভাৱনা যথেষ্ট বেছি। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব যাতে ভিডিঅ'সমূহ আগলৈ পাই থাকে।